মাথো কবিতাৰ ফালৰ পৰা এটি কবিতা কবিতাটিৰ শিৰোনাম লাখপতি বাইদেউ পাঠ ৰিয়ানজ্যোতি শৰ্মা সপোনৰ বাট বিচাৰি দিশহাৰা হোৱা বাই ভনীসকল এতিয়া আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত নাই যে বাধা আমাৰ মাজত আনি দিছে এতিয়া অসম চৰকাৰে লাখপতি বাইদেউ এতিয়া যে হ'ব লাখপতি বাইদেউৰ যোগেদি অসমৰ বাই ভনীসকল স্বাৱলম্বী অসমৰ প্ৰতিটো কোণত বাই ভনীসকলে খুলিব ক্ষুদ্ৰ উদ্যোগ নহয় যে এতিয়া অসমৰ বাই ভনীসকল দিশহাৰা এতিয়া লাখপতি বাইদেৱে যে অসমৰ বাই ভনীসকলক কৰিব প্ৰতিষ্ঠা অসমখন এতিয়া যে হ'ব সকলো পিনে চহকী অসম চৰকাৰৰ প্ৰতিটো আঁচনিয়ে পাই যেন সকলো বাই ভনীকে ঢুকি তাৰেই কামনা